সো ষ্টুডেণ্টছ তোমালোকে প্ৰথমে কি কৰিবা লগইন কৰি ল'ব লাগিব Sharpie এপটোত যদি তোমালোকে এতিয়ালৈকে লগইন কৰা নাই বা তোমালোকে সাইন আপ কৰা নাই অৰ্থাৎ তোমালোকে যদি এতিয়ালৈকে তোমাৰ ফোন নম্বৰটো ৰেজিষ্টাৰ কৰা নাই প্ৰথমতে সাইন আপত ক্লিক কৰা তোমাৰ মোবাইল নম্বৰটো ইয়াত লিখা কণ্টিনিউত ক্লিক কৰা এতিয়া তোমাৰ সেই নাম্বাৰটোত OTP যাব ঠিক আছে OTPটো অহাৰ লগে লগে তুমি OTPটো লিখি দিবা তাত 778108 আৰু ভেৰিফাই কৰি দিবা লগে লগে তোমাৰ একাউণ্টটো বনি গ'ল এতিয়া চাবা তোমালোকৰ একাউণ্ট প্ৰচেছটো শেষ হোৱা নাই ইয়াত তোমাৰ প্ৰথমতে নাম লিখিবা ধৰি লোৱা মোৰ নাম Sharpie ইমেইলটোত তোমালোকে যিকোনো এটা ইমেইল দিলে হ'ল যদি তোমাৰ ইমেইলটো জানা বহুত ভাল কথা যদি নাজানা abcdefg@gmail.com দি দিয়া বা বেলেগ এটা দি দিয়া যিটি এটা লাষ্টত খালি @gmail.com দিব লাগিব নিউ পাছৱৰ্ডত তুমি দি দিয়া 12345 আৰু কনফাৰ্ম পাছৱৰ্ডত 12345 একেটা পাছৱৰ্ড দুইবাৰ হ'ব লাগিব চোৱা এতিয়া তুমি ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিয়া অৰ্থাৎ অলৰেডি ইমেইল টেকেন যদি এনেকৈ ওলায় অৰ্থাৎ তোমাৰ ইমেইলটো অলৰেডি কোনোবাই এইটো দি থৈছে গতিকে যি এটা লগাই দিয়া আৰু এটা EFG হৈ গ'ল একাউণ্ট বনি গ'ল